Hello guys, welcome back to my YouTube channel. আজি মই এটি মাছৰুম আৰু আলু ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টি শেষলৈকে চাব। এয়া কাঠফুলাখিনি সৰু সৰুকৈ কাটি লোৱা হৈছে। মাছৰুমখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লোৱাৰ পাছত এতিয়া মই এইখিনি কেৰাহী এখনত বইল কৰি ল'ম। ভালদৰে সিজালৈকে এইখিনি বইল কৰি লৈছোঁ। এতিয়া মই এইখিনি বইল হ'বৰ কাৰণে অলপ নিমখ মিহলাই দিছোঁ। বেছি দিয়া নাই, আকৌ দিব লাগিব। উতলালৈকে মই ঢাকি ৰাখিম। মিডিয়াম ফ্লেমত মই উতলালৈকে ঢাকি ৰাখিম মিডিয়াম ফ্লেমত। আৰু উতলালৈকে মই বিলাহী কাটি ল'ম আৰু মছলাখিনি ৰেডি কৰি ল'ম। এইখিনি এতিয়া হৈ গ'ল, উতলি আছে ধুনীয়াকৈ। মই এতিয়া ফ্লেমটো অফ কৰি দিম। আৰু কাঠফুলাৰ লগত বনাবৰ কাৰণে 3টা সৰু আলু কাটি লৈছোঁ, এটা বিলাহী আৰু ধনিয়া পাত, 3টা জলকীয়া, এটা ডাঙৰ চাইজৰ পিঁয়াজ আৰু এয়া আদা নহৰু খুন্দি লৈছোঁ। মছলা বেছি ব্যৱহাৰ নকৰোঁ, অকল মই হালধি ব্যৱহাৰ কৰিম আৰু জলকীয়া পাউডাৰ। এতিয়া মই কেৰাহীখন পাতি লৈছোঁ। এইখিনি বইল কৰা কাঠফুলাখিনি মই ইয়াৰ পৰা পানীখিনি টুকি ল'লোঁ। এয়া মই গৰম কেৰাহীখনত মিঠাতেল ঢালি দিম অলপমান। এতিয়া মই তেলখিনি গৰম হোৱাৰ পাছত পিঁয়াজ দিছোঁ আৰু ভালদৰে মিক্স কৰি দিছোঁ। হালধি দি দিছোঁ। ৰেড চিলি পাউডাৰ দিছোঁ। ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই কাটি থোৱা জলকীয়া কেইটুকুৰা দি দিছোঁ। আদা নহৰু দিম। কাটি থোৱা বিলাহী মিহলাই দিম। সোৱাদ অনুসৰি নিমখ দিম। ভালদৰে মিক্স কৰি দিম আৰু বিলাহীখিনি সিজালৈকে এনেদৰে ৰাখিম। অলপ আধা সিজা হৈছেগৈ। মই এতিয়া ইয়াত কাটি লোৱা আলু কেইটুকুৰা দি দিম। কাঠফুলাখিনি অকণমান পাছত দিম, যিহেতু এইখিনি মই উতলাই বইল কৰি ল'লোঁ। এইখিনি এতিয়া মই ঢাকনি দি ৰাখিম। অকণমান লৰাই দিছোঁ, লাগি ধৰিছে। আৰু 5 মিনিট ল' ফ্লেমত মই এইখিনি সিজিবলৈ দিম। 5 মিনিটৰ পাছত এয়া অলম'ষ্ট আধা সিজা হৈ গ'ল। এইখিনি থোৱা কাঠফুলাখিনি যোগ কৰি দিম। যিহেতু আলুখিনি আধা সিজা হৈ গ'ল, ভালদৰে মিহলাই দিম। ঢাকি ৰাখিম মিডিয়াম ফ্লেমত। প্ৰায় 5 মিনিটৰ পাছত এয়া শুকাই গ'ল পানীখিনি আৰু তেলখিনি। অলম'ষ্ট হৈছেগৈ আৰু অলপ গ্ৰেভিৰ কাৰণে পানী দি দিম, আধা কাপমান। আৰু এইখিনি অলপ দেৰি উতলিব দিম। আদা নহৰু অলপ থৈ দিছোঁ, লাষ্টত দিবৰ কাৰণে দি দিছোঁ আৰু ভালদৰে মিক্স কৰি দিম। মই ঢাকি ৰাখিম এইখিনি। আৰু
এতিয়া মই শেষত ধনিয়া পাত দিম, এইখিনি মই দি দিম। এয়া এতিয়া মাছৰুম আৰু আলু ভাজি খাবৰ কাৰণে সাজু। আপোনালোকে যদি ভিডিঅ'টি ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মই এইখিনি পৰিৱেশন কৰোঁ। এয়া মাছৰুম খাবৰ কাৰণে ৰেডি।